খাম বুলি গাহৰি অকণমান লৈ আহিলোঁ। এতিয়া গাহৰিখিনি ধুনীয়াকৈ পৰিষ্কাৰ কৰি থ'ম। পৰিষ্কাৰ কৰি থোৱাৰ পিছত ধুনীয়াকৈ গাহৰিখিনি অকণমান শুকাব দিম। শুকাই পেলাই আপোনালোকে গাহৰিখিনি অকণমান বইল কৰি ল'ব। বইল কৰি ল'লে আপোনালোকৰ গাহৰিত থকা কিছুমান বীজাণু থাকে যেতিয়া সেই বীজাণুবিলাক নোহোৱা হয় আৰু গাহৰিটো খাবৰ কাৰণেও ভাল হয়। গেছটো জ্বলাই ল'লোঁ। ধুনীয়াকৈ গেছটো জ্বলাই লৈ পেলাই মই এটা চচপেনত গাহৰিখিনি গৰম কৰি দিলোঁ। অকণমান টাইম থৈ দিব আপোনালোকে, পাৰিলে 5-10 মিনিট থৈ দিব। গাহৰিখিনি ধুনীয়া হৈ যাব। গাহৰিখিনি ৰেডি হৈছে, আপোনালোকে দেখি আছে। ধুনীয়া হৈছে এতিয়া গাহৰিখিনি বইল হৈ আছে। কি ধুনীয়া হৈছে। এতিয়া গাহৰি বইল হৈ এতিয়া ৰেডি হ'বলৈ হৈছে। ৰেডি হৈছে এতিয়া গাহৰিখিনি। গাহৰিখিনি এইফালে বইল দি থোৱা টাইমত মই অকণমান নহৰু, পিঁয়াজ, আদা, মছলা ৰেডি কৰি ল'লোঁ। দেখিছে আপোনালোকে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ মই। ইয়াতে গাহৰিখিনি পলপ শুকাবলৈ দিম। পানীখিনি শুকাবৰ কাৰণে আপোনালোকে এটা পাত্ৰত থৈ দিব গাহৰিখিনি, যাতে পানীখিনি ওলাই যাব পাৰে। লগতে মই অকণমান মছলা, আদা, নহৰু, জলকীয়া অকণমান খুন্দি ল'লোঁ। এতিয়া মই কেৰাহীত তেল দিছোঁ। দেখিছে আপোনালোকে গাহৰি বেছি তেলৰ প্ৰয়োজন নাই, সেইকাৰণে কমকৈ তেল দি পেলাই আপোনালোকে কেৰাহীৰ তলুৱাখন ধুনীয়াকৈ তেলটো লগাই দিব। এতিয়া মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান সিজিবলৈ দিব। এয়া মোৰ মছলা থোৱা পাত্ৰ, তাতে মই মছলাবিলাক ষ্ট'ৰ কৰি থওঁ। এয়া মই জলকীয়া দিলোঁ। নিজৰ খাব পৰা অনুযায়ী আপোনালোকে জলকীয়া দিলে হ'ল। মই চাইডে দিছোঁ, মই যিহেতু জলকীয়া খাই ভাল পাওঁ। লগতে অকণমান নিমখ দিছোঁ। আপোনালোকে দেখিছে নিমখটো দিছিলে, আপোনালোকে অকণমান লৰাই দিব পাৰিলে যাতে মিক্স হৈ যায়। দেখিছে আপোনালোকে পিঁয়াজখিনি সিজিবলৈ লৈছে। এতিয়া মই গাহৰিখিনি দি দিলোঁ। ধুনীয়াকৈ গাহৰিখিনি দি দিলোঁ। দেখিছে গাহৰিখিনি দি পেলাই ধুনীয়াকৈ আপোনালোকে লৰাই দিলে হ'ল। মই ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি উঠি আপোনালোকে অকণমান টাইমৰ কাৰণে ঢাকনি দি থৈ দিব। দেখিছে গাহৰিখিনি ধুনীয়াকৈ ৰেডি হৈ আছে। তেল ওলাবলৈ লৈছে গাহৰিখিনিৰ পৰা। গাহৰিখিনি যেতিয়া নেকি সিজিব তেতিয়া তাৰ পৰা নিজৰ ধুনীয়াকৈ তেল ওলাব। দেখিছে আপোনালোকে। এয়া মই হালধি দি দিলোঁ। হালধি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ মিক্স কৰি দিব হালধিখিনি গাহৰি মাংসৰ লগত, যাতে মাংসৰ লগত ধুনীয়াকৈ গাহৰি লাগে আৰু কালাৰটো হয়। দেখিছে এয়া ধুনীয়া হৈ আহিছে। চাওক আপোনালোকে ধুনীয়া হৈ আহিছে এতিয়া গাহৰিখিনি লাহে লাহে। মই অকণমান গাহৰিখিনি মছলা দিবৰ কাৰণে ৰেডি হৈছে। এতিয়া মছলা দিম, অকণমান ৰেড চিলি দিম। চাওক দেখিছে আপোনালোকে ধুনীয়াকৈ ৰেড চিলি অকণমান দিলোঁ আৰু অকণমান চানৰাইজ মছলা দিলোঁ, মিট মছলা। আকৌ ধুনীয়াকৈ মিক্স কৰি দিম। চোৱা গাহৰি কি ধুনীয়া আছে। কি ধুনীয়া গোন্ধ। আপোনালোকে ল' ফ্লেমত ৰাখিব। এতিয়া আপোনালোকে বিলাহী দিব পৰা হৈছে, বিলাহীটো দিব। মই ধুনীয়াকৈ দি দিছোঁ, আপোনালোকে দেখিছে। চোৱা লাহে লাহে বিলাহীখিনি অকণমান সিজিবলৈ লৈছে। এনেকৈ ল' ফ্লেমতে ৰাখিব আপোনালোকে। দেখিছেই কি ধুনীয়া হৈছে গাহৰিখিনি। চোৱা বিলাহীখিনি কেনেকুৱা ধুনীয়াকৈ সিজিলে। বিলাহীখিনিও সিজি গ'ল, মাংসও সিজি গ'ল। এতিয়া লাহে লাহে 90% হৈ গৈছে মোৰ। আৰু এনেকৈ শ্ল' কুক কৰি থাকিম। যিমানে শ্ল' কুক কৰিব আপোনালোকে সিমানে খাবৰ কাৰণে বেছি সুস্বাদু হয়, মানে ধুনীয়া হয় খাবৰ কাৰণে।
মই তেনেকৈ ল' ফ্লেমত দি পিনে ধুনীয়াকৈ ৰাখি দিছোঁ। লগতে লঘু হৈ ধুনীয়াকৈ মাজে মাজে অকণমান টাইম লৰাই দি থাকিব আপোনালোকে। দেখিছে কি ধুনীয়া হৈছে। এয়া দেখিছে আপোনালোকে, চোৱা কিমান ধুনীয়া হৈছে, কিমান ধুনীয়া কালাৰ হৈছে। আহা, খাবৰ কাৰণে বহুত ধুনীয়া হ'ব, গোন্ধ বহুত ধুনীয়া হৈছে। আপোনালোকে দেখি আছে গম পাইছে গাহৰিখিনি কিমান টেষ্টি হ'ব আজি। চোৱা গাহৰিখিনি হৈছে আৰু ৰেডি হ'বই। এতিয়া মই অকণমান টাইম থৈ দিম এনেকৈ। চোৱা ৰেডি হৈ গ'ল মোৰ গাহৰি।